নমস্কাৰ স্বাগতম জনাইছোঁ আছামিজ বন্ধু ইউটিউব চেনেল আজি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ ভিডিঅ'টো আপোনালোকে চাব ভাল পালে লাইক এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো ক্লিক কৰি দিব আহিবলগীয়া নটিফিকেশ্যনটো আপোনালোকে আগত পাই যাব আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মই এতিয়া খেতি পথাৰত বাৰীখনত আছোঁ খেতি পথাৰ বাৰীত মোৰ পিছফালে দেখিছে এইটো পুখুৰী বৃহৎ পুখুৰী তাৰপিছত পিছফালে আছে খেতি পথাৰ ধান লগাই হ'ল এতিয়া আমাৰ কাম এতিয়া একো নাই বৰ্তমান আমি এতিয়া শাক পাচলি লগাবলৈ এইখিনি জেগা ঠিক কৰিব লাগিব আৰু এক মাহৰ পিছত আপোনালোকৰ শাক পাচলিৰ বাগান আপোনালোকৰ ইয়াত দেখুৱাম ভিডিঅ' আহিব আজি ইমানেই ৰ'দ গৰমত থাকিব পৰা নাই আমি গছৰ ছাঁত আছোঁ এইফালে আমাৰ বহুত দূৰ দূৰ গাঁও আছে পিছফালে গাঁও আছে আমাৰ এইফালে গাঁৱৰ বাহনখন দেখুৱাইছোঁ আপোনালোকক বহুত পুৰণি বাহন পাৱাৰ টিলাৰ মই দেখুৱাইছোঁ এইখন আমাৰ বসন্তীখন প্ৰথম আছিলে গৰু হাল এতিয়া তাৰপিছত পাৱাৰ টিলাৰ আহিলে এতিয়া ডাঙৰ ডাঙৰ মহেন্দ্ৰ হ'ল এইবোৰ গাড়ী অকণমান ধেৰ লুকাই গৈছে হ'লেও আমি এইখন ৰাখি থৈছোঁ ইয়াৰ বয়স হ'ল 35 বছৰ বয়স হ'ল ইয়াৰ হ'লেও আমি যেনে তেনে ইয়াক ৰাখি থৈছোঁ বহুত পুৰণি এইটো এটা মাছ পোহা পুখুৰী মাছ আছে বৰ্তমান এতিয়া মাছকেইটা ওলোৱা নাই ৰাতিপুৱা ভাগতে ওলাই মাছবোৰ কিন্তু এতিয়া নোহোৱা হৈছে আমাৰ পিছফালৰ জেগাবোৰ কেনেকুৱা লাগিছে ক'ব ভালনে বেয়া আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো কেনে পাইছে এইফালে আমাৰ চিন্ময় পুখুৰীত মাটি চপা দলিয়াই আছে পিছফালে এইয়া দেখিছে এইফালে ধুনীয়া পৰিৱেশ আমাৰ গাঁৱৰ পৰিৱেশ এইডাল আছিলে আপেল বগৰী ইয়াৰ বগৰীটো ইমান ডাঙৰ ডাঙৰ আছিলে কিন্তু এতিয়া গৈ ইমানমান হৈ গ'লে বহুত ডাঙৰ হৈ গ'ল
আপোনালোকে দেখিলে এতিয়া মই ভিডিঅ'টো শেষ কৰিব লাগিব। আপোনালোকে ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যি চেনেলটোত ছাবস্ক্ৰাইব দিয়াৰ কাষৰ বেল আইকনটো ক্লিক দিব। আহিবলগীয়া ন'টিফিকেশ্যন যে আপোনালোকে আগত পাই যায়।